বোকাজানত বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মমিনৰ মনোনয়ন পত্ৰ দাখিল। আজি বোকাজান সমষ্টিৰ বিধায়ক ডক্টৰ নুমল মমিনে বিজেপি দলৰ বোকাজান সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বোকাজান মহাসমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ডক্টৰ নুমল মমিনে হাজাৰৰো অধিক নেতা কৰ্মী সমৰ্থকৰ সৈতে বিশাল সমদলেৰে শক্তি প্ৰদৰ্শন কৰে উন্নয়নমূল ইচ্ছু হিচাপে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বুলি মন্তব্য কৰে নুমল মমিনে। 40-50 হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবী কৰে নেতাগৰাকীয়ে। কাৰ্বি আংলঙৰ পৰা মনিম হুছেইনৰ ৰিপৰ্ট NTV লাইভ। মৰম লৈ পেলাই যোৱা 5টা বছৰ কাম কৰিলোঁ। উন্নয়নে হৈছে এটা মূল মন্ত্ৰ। যোৱাবাৰো মই উন্নয়নৰ কথা কৈছিলোঁ আৰু 5টা সকলো প্ৰচেষ্টা চলালোঁ উন্নয়নৰ কাৰণে। তেওঁ তেতিয়া উন্নয়নৰ বইনা বিয়াপাবলৈ মই সক্ষম হৈছিলোঁ। হয়, বহু জেগাত কাম কৰিবলগীয়া এতিয়াও আছে। গতিকে অহা 5টা বছৰ মই সেই বাকী থকা কামখিনি সম্পূৰ্ণ কৰি যিসকল ৰাইজ এতিয়া দুখত আছে যে তেখেতসকলৰ ফালে কাম হোৱা নাই, সেইখিনিও মই শেষ কৰিবলৈ বিচাৰিছোঁ অহা 5টা বছৰ। এটাই হ'ব আমাৰ মূল মন্ত্ৰ আগন্তুক নিৰ্বাচনত ডেভেলপমেণ্ট আৰু ডেভেলপমেণ্ট। বেলেগ আমি অন্য ইছ্যু লৈ পেলাই মোৰ সমষ্টিত মই আগ নাবাঢ়োঁ। আৰু যিবিলাক নেশ্যনেল ইছ্যু আছে বা আমাৰ ষ্টেটৰ ইছ্যু আছে বা কাউন্সিলৰ ইছ্যু আছে সেইবিলাকো থাকিব, কিন্তু মোৰ উদ্দেশ্যটো হৈছে আৰু মোৰ মেইন এজেণ্ডাটো হ'ব ডেভেলপমেণ্ট। দেখা গৈছে যে এই মুহূৰ্তলৈকে কংগ্ৰেছে তেওঁলোকৰ পাৰ্টি তালিকা ঘোষণা কৰা নাইকিয়া। অনাগত দিনত আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ লগত হ'ব বুলি ভাবে? নাই, এতিয়ালৈকেতো প্ৰতিদ্বন্দ্বিতাই নাই। টিকেটে ঘোষণা কৰিব পৰা নাই যে কাৰ লগত হ'ব। মষ্ট প্ৰবেবলি বায়ে হ'ব নেকি এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতা। এইটো আমি ইলেকশ্যন জিকিম বুলি ভাবিছোঁ যদি তেখেতসকলে নিদিয়ে, কাৰণ 2টা দিন বাকী আছে। আৰু দেখা গৈছিল যে যোৱাবাৰ আপুনি 4,000 ভোটৰ ব্যৱধানত জয়ী হৈছিলে, কিন্তু এইবাৰ ভোটৰ ব্যৱধান কিমান হ'ব? এইবাৰ 40,000 পৰা 50,000 ভোটৰ ব্যৱধান হ'ব মাৰ্জিন। সেইকাৰণে টিকেট দিবলৈ খোজা নাই কোনো। নিদিওঁ কৰি আছে। দিলে ইমান বেয়াকৈ হাৰিব, সেইটো কাৰণে অলপ আতংকিত হৈছে। গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ কাম কৰিছে অসমত, সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। আৰু এইবাৰ আমি সেইকাৰণে কৈছোঁ আপকি বাৰ বিজেপি 100 পাৰ, বিৰোধী হাহাকাৰ এইকাৰণে আজিলৈকে টিকেটে ডিক্লেয়াৰ কৰিব পৰা নাই। টাইমছ নাৱে কৈছে যে বিজেপি আসন কমিব অসমত, এই কথাত আপুনি কি ক'ব? টাইমছ নাও গাঁৱে কৰিছে নেকি? আমি কাম কৰিছোঁ অসমত, আমি গাঁৱে গৈছোঁ। আমাৰ MP মহোদয়ক আহি পেলাই সোধক ক'ত কাম হৈছে ক'ত কাম নাই, তেতিয়াহে ক'ব যে কিমান জিকিব। অসমত NDTV বা টাইমছ নাৱে যদি ক'ব পাৰে ৰিপৰ্ট এটা লৈ গৈ পেলাই কয়, সেইটো নহয়। গ্ৰাউণ্ড ৰিয়েলিটি কি আপোনালোকে নিজেও ঘূৰিছে গাঁৱে। আজি গাঁৱত আমাৰ চৰকাৰৰ কামে কথা কোৱা আৰম্ভ কৰিছে। গতিকে এইটো এটা ডাঙৰ এচিভমেণ্ট আমাৰ চৰকাৰৰ কাৰণে। গতিকে এইবাৰ কোনো ছাৰ্ভে ছাকচেছ নহয়। আমাৰ বিজেপি এইবাৰ 100 পাৰ খানাং। দেখা গৈছে যে আপোনাৰ বাহিৰে বাকী যি 3জন বিধায়ক আছিল তেওঁলোকক এইবাৰ টিকেট প্ৰদান কৰা হোৱা নাইকিয়া, যাৰ কাৰণে চুমৰঙে বিৰোধিতা কৰি তেওঁ কংগ্ৰেছত জইন কৰিছে আৰু কংগ্ৰেছৰ পৰা তেওঁ বিপুলভাৱে খেলিব। এই ক্ষেত্ৰত কি ক'ব? জিকিব নোৱাৰা কেণ্ডিডেটক টিকেট দিয়া নাই। যিসকল কেণ্ডিডেট জিকিব পাৰিব, গোটেই ছাৰ্ভে হৈছে, দিল্লীৰ পৰা হৈছে, 3-4টা ছাৰ্ভে অসমৰ পৰা হৈছে। জিকিব পৰা কেণ্ডিডেটক টিকেট দিছে আৰু জিকিব নোৱাৰা কেণ্ডিডেটে ওলাই গৈ বেলেগ দলৰ পৰা কেনেকৈ জিকিব? আমাৰ ৰুলিং গভৰ্ণমেণ্টৰ সময়ত তেখেতে কাম কৰাৰ সুযোগ পায়। যদি তেখেতসকলে জিকিব পাৰে বুলি এটা ছাৰ্ভেত নাহিলে, বেলেগ দলত গ'লে মানে কেনেকুৱাকৈ জিকিব? তথাপিও মোৰ শুভেচ্ছা থাকিল, 5 বছৰ আমি একেলগে আছিলোঁ। এই ক্ষেত্ৰত দলটোৰ ভিতৰৰ চোৱা কিমান বিসম্বাদ হোৱাৰ সম্ভাৱনা আছে? মানে কি আপুনি কি ক'ব বিচাৰিছে? দেখা গৈছে আগৰ যি 3জন বিধায়ক আছিল, সুপৰিমান মানসিং মন্ত্ৰী আৰু জয়ৰাম মহাজনক টিকেট দিয়া হোৱা নাই, যাৰ কাৰণে তেওঁলোকে বিসম্বাদ কৰিছে। চুমৰঙে ইতিমধ্যে কংগ্ৰেছত যোগদানো কৰিছে। এই কথাটোৱে বিজেপিৰ ভিতৰৰ পৰা কিমান বিসম্বাদ হোৱাৰ সম্ভাৱনা আছে? বিসম্বাদ নাই। আপোনালোকে চাওক, যিদিনা এখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে, কাৰ্বি আংলং বাদে ক'ৰবাত নহয় ক'ৰবাত
আমাৰ আছে এখন মোৰ লোকসভা সমষ্টি 5খনত 5খন জিকি যাম 5জনক বিজয়ী হ'বলৈ পঠাই